অতি শীঘ্ৰেই মুক্তি লাভ কৰিব নতুন দৃশ্য শ্ৰাব্য জীৱনৰে সাৰথি। নমস্কাৰ, আপোনালোকে চাই আছে NE ক্ৰনিকল আৰু আন এটি নতুন তথা সুখবৰৰ সৈতে চিত্ৰখাত মই দিলৰাণী। এইবাৰ গ্ৰীষ্ম ঋতুত দৰ্শক তথা শ্ৰোতাৰ মন জীপাল কৰি তুলিবলৈ কণ্ঠশিল্পী লনিস্মিতা আৰু জ্যোতি পলৰ কণ্ঠত মুকলি কৰা হ'ব নতুন দৃশ্য শ্ৰাব্য জীৱনৰে সাৰথি। জীৱনৰে সাৰথি গীতটিৰ কথা আৰু সুৰ ৰচনা কৰিছে হিমাংশু বৰা আৰু জ্যোতি পলে। এই দৃশ্য শ্ৰাব্যৰ সংগীত পৰিচালনা কৰিছে হিমাংশু বৰাই। দৃশ্য শ্ৰাব্যটো সম্পাদন আৰু আবদ্ধ কৰা হৈছে তেজপুৰৰ HB মিউজিকেল চিত্ৰশালাত। জীৱনৰে সাৰথিত আলোকচিত্ৰ শিল্পীৰ কাম কৰিছে ভৱেন মেধিয়ে। জীৱনৰে সাৰথি দৃশ্য শ্ৰাব্যত জুনু নাথ, অংকুৰ গগৈ আৰু লনিস্মিতাই চিত্ৰাংকনৰ ভূমিকা পালন কৰিছে। দৃশ্য শ্ৰাব্যটো পৰিচালনা কৰিছে সৌৰভজ্যোতি বৰাই। HL প্ৰডাকশ্যনে দৃশ্য শ্ৰাব্যটো প্ৰদৰ্শন কৰিছে। জীৱনৰে সাৰথি দৃশ্য শ্ৰাব্যটো অহা জুন মাহৰ 13 তাৰিখে মুকলি কৰা হ'ব।